Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে উৰুকাৰ ওপৰত এটা সৰু ব্লগ এটা বনাম চাই যাওক আৰু এতিয়া ভাত বনাবলৈ পুৰা যা-যোগাৰ কৰি আছো চাই যাওক ভিডিঅ'টো হেকলৈকে প্ৰথমতে চাহ খাই লওঁ তাৰ পিছত ভিডিঅ'টো চাই যাওক ভালে এয়া উৰুকা ভোজ খাবলৈ বহত আহিছে বহুত মানে দুটাহে আৰু হেতি পোৱালি হেতি তিনটা এতিয়া চাহ খাইছো বাকি আজি খানা যা-যোগাৰ দেখাম বাৰু হাই কৰি দিয়ক ওলা চাহ ইয়াক দেখাইছো এইটো ভতিজা হয় ইয়াক দেখুৱাই নাই ভিডিঅ'ত আৰু এয়া হুতুলি পিঠা বনাইছিলো গিলা পিঠা আৰু এয়া মানসি শুই উঠি আহিছে মানসি হাই কৰি দিয়া কোৱা আকৌ ৰিক দাদা ক'ত গ'ল আৰু এইটো এটা ভতিজা হয় এইটো বৰ্তা ঘৰৰ মানে বৰ্তাৰ ল'ৰাৰ পুতেক হয় ঐ হাই কোৱা হাই এইটো দেখাইছো সাবস্ক্ৰাইব একদম সৰু হয় দেখাত খালি একদম ডাঙৰ মুটকেও ওখ আৰু এয়া কাৰিকৰে খানা বনাই আছে আমাৰ লোকেল কাৰিকৰ তাৰপাছত এয়া মাছ ফ্ৰাই বাহু মাছ এয়া পোলাওৰ কাৰণে বিন গাজৰ জহা চাউল পুৰা ধুই থৈছোঁ পোলাওৰ কাৰণে আৰু ছাগলী মাংসটো দেখাই লোভ লগাই দিওঁ পিছে লোভ লগাবলৈ বনোৱাই নাই আৰু এয়া বেঙেনা পিঁয়াজ বন্ধাকবি ভাজি এইফালে সৰিয়হে মাছে বিলাহীয়ে হয় নাই আৰু এয়া ছাগলী মাংস পুৰা একদম তেল ওলাই গৈছে আৰু এয়া পোলাওৰ কাৰণে বিন আৰু গাজৰ ভাজিছোঁ আৰু এয়া বয়ে বনোৱা মাছৰ তৰকাৰী বহুত টেষ্টি হৈছিলে ভাত হোৱাৰ পাছত প্ৰথম পোৱালীকেইটাক বুলি খুৱাই লওঁ এহেঁতি তিনিটাই খোৱাৰ পাছত আৰু ডাঙৰখিনিয়ে খাম আমি আৰু ইয়াৰ পাছত মতা মানুহখিনি বহি গৈছে আৰু খাবলৈ এয়া মানসি উৎপাত পুৰা মাছটো কেনেকুৱা আছে কৈ দিয়ক জানো দা মালিকনীয়ে বনাইছে আৰু এয়া একেবাৰে লাষ্ট কুটা একদম মাইকী মানুহ লাষ্টতে আৰু বনাই মেলি এয়া আৰু মাছ ছাগলী মাংস খাচী ছাগলী পোলাও এয়া দেখিছেনে এইকেইটাই আছেগৈ আৰু লৈ মেলি ভাজিটো ৰৈ গৈছে দাইলো অলপ আছে বেঙেনা ফ্ৰাই কিন্তু এপিছো নাই এয়া হৈছে বিহুৰ দিনা ৰাতিপুৱা মেজি জ্বলালেই তাই নমু কৰিব লাগিব বোলা আৰু এয়াৰ বিহুৰ দিনাখন ৰাতিপুৱা হয় থাপনাত এয়া এগছ চাকি জ্বলালোঁ এয়া আৰু এতিয়া আমি প্ৰসাদ দিম আমাৰ মানে বিহুৰ দিনাখন প্ৰসাদ দিয়া এটা নিয়ম আছে আগৰ পৰাই এয়া প্ৰসাদৰ কাৰণে সকলো যোগাৰ কৰি ল'লোঁ কল নাৰিকল কমলা আৰু এয়া ৰঙা আলু মোৱা আলু দিছেনে বইল কৰিছিলোঁ ধোঁৱা ওলাই আছে আৰু এয়া ৰুকি লোৱা নাৰিকল আৰু এতিয়া মই ইয়াত প্ৰাৰ্থনা এটা গাই প্ৰসাদখিনি দি ল'ম আৰু এয়া অগ্নি সেৱা কৰিবলৈ পিঠা পনা আৰু প্ৰসাদ চাকি এগছ এনেকৈ লৈ লৈছোঁ আৰু এয়া সেৱা কৰিবলৈ লৈছিলোঁ চাকি গছ জ্বলাই লৈছিলোঁ ধূপ জ্বলাই লৈছোঁ মানসি নমু কৰিবানে আৰু এয়া বিহুৰ দিনাখন পাছবেলা মানে দুপৰীয়া সময়ত আমি পুৰণা ঘৰলৈ গ'লোঁ তাত এয়া পোৱালীকেইটা ভাত খাইছে বৌয়ে ভাত দি আছে
আৰু মানচি একদম পুৰা উৎপাত দি ভাত নাখায় আৰু এয়া ঘৰলৈ আহি পোৱাৰ পাছত পাছবেলা সময়ত মানচি পুৰা ছাগলী পোৱালিৰ লগত পুৰা খেলি আছে তাই মানে বৰ ভাল পায় জীৱ জন্তু এয়া দেখিছেনে সাধু কৈ আছে ছাগলী পোৱালি আৰু বিহুৰ স্পেচিয়েল ব্লগটো ইমানেই আপোনালোকৰ ব্লগটো চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই 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 কৰি দিয়া বাই